এভৰিৱান, আছামিজ বেবী কেয়াৰ চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আমাৰ শিশুবিলাকৰ যেতিয়া 6 মাহৰ পিছত খাব পৰা হয়, যেতিয়া আমি চলিড বা গোটা আহাৰ দিওঁ, তেতিয়া প্ৰথমতে কি দিওঁ বাৰু? সকলোৱে কমন এটা খাদ্য হৈছে যে পিঠাগুড়ি, আৰু পিঠাগুড়িটো বহুত হেল্ডিও হয়। কিন্তু মই আজি আপোনালোকক তেনেকুৱা আৰু এটা হেল্ডি ফুডৰ সৈতে চিনাকি কৰাই দিম বুলি ভাবিছোঁ। শিশুৰ যেতিয়ালৈকে এবছৰ নহয় তেতিয়ালৈকে সিহঁতৰ ডাইজেষ্টিভ ছিষ্টেমটো বহুত উইক হৈ থাকে, লাহে লাহে ডেভেলপ হয়হে। সেয়েহে আমি এবছৰলৈকে যিবিলাক খাদ্য তেওঁলোকক দিওঁ, আমি যথেষ্ট সাৱধান হ'ব লাগে। বিশেষকৈ এইটো কথা ধ্যান দিব লাগে যাতে কনষ্টিপেশ্যন নহয়, যিহেতু আজিকালি শিশুবিলাকৰ কনষ্টিপেশ্যন এটা কমন প্ৰব্লেম, আৰু তাৰ লগতে যাতে সোনকালে হজম হয় খাদ্যটো, সেইটো আমি ধ্যান ৰাখিব লাগে। আৰু তাৰ খাদ্যটোৰ পৰা যাতে যথেষ্ট পৰিমাণে নিউট্ৰিয়েণ্টছ, ফাইবাৰ্ছ, আইৰণ এইবিলাক পায়, সেইটোও ধ্যান ৰাখিব লাগে। আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ, আৰু লগতে এই খাদ্যটো কেনেকৈ বনায় তাকো আপোনালোকক মই দেখাই দিম। এইটো হৈছে ৰাগি পেকেট, যিটো মই আপোনালোকক দেখাম বুলি কৈছিলোঁ। ইয়াক ইংলিছত ফিংগাৰ মিলেট বুলি কোৱা হয়, আৰু মই এইটো ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দি আনিছোঁ। এতিয়া চাওঁ বলক এইটো মই কেনেকৈ বনাম। এয়া চাওক, দেখিবলৈ এইটো সৰিয়হৰ গুটিৰ নিচিনা। 7 মহীয়া শিশুৰ বাবে মই ইয়াৰে 6-7 চামুচমান লৈ লৈছোঁ। প্ৰথমতে ভালকৈ 3-4 বাৰমান ধুব লাগিব, যিহেতু ইয়াত যথেষ্ট অলাগতিয়াল মিহলি হৈ থাকে, সেইবাবে আমি ভালকৈ ধুই ল'ব লাগিব। এতিয়া মিক্সাৰত দি দিম, আৰু ইয়াৰ লগত পানী মিহলি কৰি দিম। পানী দিওঁতে আমি এটা কথা ধ্যান ৰাখিব লাগিব, যেনেকৈ আমি কুকাৰত চাউল দিওঁতে চাউলতকৈ অলপ ওপৰলৈকে পানী দিওঁ, তেনেকৈ ইয়াতো অলপ গুটিখিনিতকৈ অলপ ওপৰলৈ পানী দিব লাগিব, যাতে গুটিখিনি ভালকৈ ডুবি থাকে। এই পানীখিনিয়ে আমি ব্যৱহাৰ কৰিম। গ্ৰাইণ্ড কৰাৰ পিছত চাওক কেনেকুৱা হৈছে দেখিবলৈ, পানীখিনি বগা হৈ পৰিলে গাখীৰৰ নিচিনা। এই ৰাগিটো খুব সোনকালে ডাইজেষ্ট হয়, সেইবাবে 6 মহীয়া 7 মহীয়া শিশুৰ বাবে খুবেই ভাল হয়। এতিয়া আমি চাকনি এখনেৰে লৈ চাকি দিম। যিখিনি গুড়ি থাকিব সেই গুড়িখিনি আমি ব্যৱহাৰ নকৰোঁ। যিখিনি পানী আমি চাকি পাম, বগা পানীখিনি, সেইখিনিহে আমি ব্যৱহাৰ কৰিম ৰাগি বনাবৰ বাবে। এই পানীখিনি আৰু 5 মিনিটমানৰ কাৰণে থৈ দিম, যাতে আৰু যদি গুড়ি আছে সেইখিনি তলত পৰি যাব। আকৌ এবাৰ আমি চাকি ল'ম। এতিয়া চাওক 5 মিনিটৰ পিছত কেনেকুৱা হৈছে দেখিবলৈ। এতিয়া আমি আকৌ এবাৰ এইখিনি চাকি ল'ম। চাকি লোৱাৰ পাছত যিখিনি পাম সেইখিনিৰ পৰাহে আমি ৰাগিৰ পিউৰি বনাম। যদি গুড়ি বেছিকৈ ওলাই থাকে তেন্তে আৰু 2-3 বাৰ আপোনালোকে চাকি ল'ব পাৰে। মই আৰু ইয়াতকৈ বেছি নাচাকোঁ, 2 বাৰেই চাকিছোঁ। এতিয়া আমি এইখিনি ৰাগি পিউৰি বনাবলৈ ব্যৱহাৰ কৰিম। এতিয়া একেবাৰে কম জুইত আমি প্ৰথমতে বঢ়াই দিম। জুই দিওঁতে সাৱধান হ'ব লাগিব, যাতে আমি বেছি জুইত যদি বঢ়াই দিওঁ বহুত সোনকালে ৰাগিখিনি পানীখিনি ডাঠ হৈ যাব। সেইকাৰণে আমি জুইটো কমাই দিম। আৰু ইয়াৰ লগতে মই তালমিচি মিহলি কৰিম। আপোনালোকে গুড় বা খেজুৰো মিহলি কৰিব পাৰে, কিন্তু 1 বছৰ তলৰ শিশুক আমি চেনি যিহেতু খুৱাব নোৱাৰোঁ, সেইবাবে চেনি মিহলি নকৰোঁ। এতিয়া চাওক খুব কম সময়ৰ ভিতৰতে কেনেকৈ ডাঠ হৈ আহিছে। আমি কণ্টিনিউৱাছ লৰাই থাকিব লাগিব। এতিয়া কণ্টিনিউৱাছ লৰাই থাকিলে লাহে লাহে ডাঠ হৈ আহিব, আৰু তালমিচিখিনিও ভালদৰে মিহলি হৈ যাব লাগিব। এয়া চাওক 7-8 মিনিটৰ ভিতৰতে ৰাগিৰ পিউৰি বনি গ'ল, আৰু এনেকুৱা কনচিষ্টেঞ্চিতে আমি নমাই দিম। এতিয়া এইটো খুৱাবৰ বাবে ইয়াৰ লগত গাখীৰ মিহলি কৰি খুৱাম। যিহেতু 1 বছৰ তলৰ শিশুক গৰু গাখীৰ খুৱাব নোৱাৰি, সেইকাৰণে আমি ফৰ্মুলা মিল্ক ব্যৱহাৰ কৰিম। কিন্তু এটা কথা মনত ৰাখিব লাগিব এইখিনি সময়তে, যে গাখীৰ আমি একেকোবে মিহলি কৰি নিদিওঁ, লাহে লাহেহে মিহলি কৰি খুৱাম। কাৰণ সৰু ল'ৰা ছোৱালীক খুৱাওঁতে বহুত সময় লাগি যায়, আৰু বহুত সময় যদি আমি গাখীৰ মিহলি কৰি থৈ দিওঁ, তেতিয়া ৰাগিৰ পিউৰিখিনি আকৌ পনীয়া নিচিনা হৈ যায়। এয়া আছিল ৰাগিৰ পিউৰি, যিটো বনাবলৈ বহুত সহজ আৰু হেল্ডিও হয়। আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব সকলোৰে মাজত। থেংক ইউ।